নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰত প্ৰধানমন্ত্ৰী মোদীৰ সুস্বাস্থ্য কামনাৰে প্ৰাৰ্থনা। নাম কীৰ্তনত অংশগ্ৰহণ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। দেশৰ সৰ্বাধিক সময় ধৰি প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি ইতিহাস ৰচনা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ 3,50,00,000 জনতাৰ হৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ গতি লাভ কৰা নাই, বৰঞ্চ নতুন আত্মবিশ্বাস, নতুন সম্ভাৱনা আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ এক শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলিও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মত পোষণ কৰে। ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰধানমন্ত্ৰী মোদীক উষ্ম আৰু হৃদয়ৰ অভিনন্দন জনোৱা হয়। দেশৰ গণতান্ত্ৰিক ইতিহাসত একেৰাহে 12 বছৰ দেশ মাতৃৰ সেৱা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উষ্ম আৰু হৃদয় ভৰা অভিনন্দন জ্ঞাপন কৰে নলবাৰীতো। নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰত আজি বিয়লিৰ ভাগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত কৰ্মকৰ্তাসকলে আয়োজন কৰে প্ৰাৰ্থনা, নাম কীৰ্তন। ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ইতিহাসত একেৰাহে 12 বছৰ দেশ মাতৃৰ সেৱা কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ নলবাৰীত নাম কীৰ্তনেৰে জনালে অভিনন্দন। নলবাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী হৰি মন্দিৰত নলবাৰীৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জনায় অভিনন্দন। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তত্বাৱধানত নলবাৰী হৰি মন্দিৰত নাম কীৰ্তনৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ কাৰ্যকালৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে সৰ্বাধিক দিনৰ অভিলেখ স্থাপন কৰিলে। 4,399 দিনত আজি ভৰি দিলে আৰু 4,399 দিনত ভৰি দিয়াৰ লগে লগে তেখেতে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘলীয়া দিনৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী বুলি স্বীকৃতি পালে। আজিৰ এই পবিত্ৰ দিনটোত আমি সকলোৱে বিভিন্ন ধৰ্মানুষ্ঠানত, নামঘৰ, মন্দিৰ, বিভিন্ন এনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠানত গৈ আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ঠিক তেনেদৰে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যে তেখেতক ভগৱানে শক্তি দিয়ক, যাতে ৰাষ্ট্ৰৰ সেৱাত, মা ভাৰতীৰ সেৱাত, জনসাধাৰণৰ সেৱাত সদায় কাম কৰি যাবলৈ তেখেতে উৎসাহিত হয়, প্ৰেৰণা পায়। আজি ময়ো নলবাৰীৰ এই প্ৰখ্যাত হৰি মন্দিৰলৈকে আহি হৰি মন্দিৰত ভগৱান বিষ্ণুৰ ওচৰত সেৱা জনাইছোঁ। হৰি মন্দিৰৰ এই মন্দিৰৰ ভিতৰতে আমি এতিয়া নাম প্ৰসংগ কৰিম, তাৰপিছত আৰতি হ'ব আৰু এই ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে আমি প্ৰায় সহস্ৰাধিক লোক ইয়াত গোট খাইছে। আমি সকলোৱে ভগৱানৰ ওচৰত, নেদেখাজনৰ ওচৰত আশীৰ্বাদ বিচাৰিম যাতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সুস্থ শৰীৰে মা ভাৰতীক সেৱা কৰিবৰ কাৰণে সুন্দৰভাৱে উৎসাহ দিয়ে, আশীৰ্বাদ দিয়ে আৰু আমি সকলোৱে মিলি তেখেতৰ লগত বা তেখেতৰ সহযোগী হিচাপে আমি সকলোৱে কাম কৰি ৰাষ্ট্ৰখনক আগবঢ়াই নিম।